Hello guys, Assalamualaikum. Welcome back to my YouTube channel. আজি বনাইছো ইট স্পেশাল পিঠা। গাঁও অঞ্চলত গলে এতিয়াও এই পিঠাবোৰ দেখিবলৈ পোৱা যায়। পিঠাবোৰ চিৰিছেৰে বনাব লাগে, দেখিবলৈ যিমান ধুনীয়া, খায়ও বহুত টেষ্টি। আৰু ঈদ আহিলে আমাৰ গাঁৱৰ বহুত মানুহে এই পিঠাটো বনায়। আৰু পিঠাবোৰ চিৰিছেৰে বনোৱাৰ বাবে চিৰিছ পিঠা বুলি কয়। আৰু দেখিছেনে মই ধুনীয়াকৈ সজাই থৈছো। দেখাটো যেনেকুৱা ধুনীয়া, খায়ও বহুত টেষ্টি। আৰু মই কেনেকৈ বনাইছো আপোনালোকৰ মাজলৈ ভিডিওটো আগবঢ়াও। যদি চাই ভাল পাই লাইক এটা কৰি দিব। চাউল আধা ঘণ্টা সময় তিয়াই মিক্সিত পিছি লৈছো আৰু এতিয়া কেৰাহী এখন বহাই গেছটো লো ফ্লেমত ৰাখি এইখিনি ধুনীয়াকৈ ভাজি লৈছো। আৰু ভজাৰ সময়ত খুব সাৱধানে ভাজিব লাগে, লো ফ্লেমত ৰাখি, যাতে ৰং পৰি নাযায়। আৰু এতিয়া ঠাণ্ডা হ'বলৈ অলপ সময় ৰাখি দিম। 10 মিনিটৰ কাৰণে এনেকৈ থৈ দিম ঠাণ্ডা হ'বলৈ। আৰু সেইটো টাইমত মই কেইটামান কলপাত কাটি ল'ম, কাৰণ এই পিঠাটো বনালে কলপাতৰ প্ৰয়োজন হয়। আৰু ইয়াত মই কালাৰ অলপ ব্যৱহাৰ কৰিছো দেখাত ধুনীয়াৰ কাৰণে। আৰু এই কালাৰৰ পেকেটটো ঈদৰ সময়ত খুব সহজেই পোৱা যায় দোকানত। আৰু এতিয়া পানী অকমান দি পেলাই মই এইটো মিলাই লম হাতেৰে। একেবাৰে নিদিও, অলপ অলপকৈ দিম, নহলে পাতল হৈ যাব পাৰে। খুব ধুনীয়া কালাৰ হৈছে। ঠিক একেদৰে মই বেলেগ কালাৰ এটা মিলাই লম। আৰু এইখিনিও পানী অলপ দি পেলাই মই হাতেৰে মিলাই লম। মিশ্ৰণটো মোৰ ৰেডি হৈ গ'ল, 3টা কালাৰ দিছো। আৰু এতিয়া গিলাচ এখনে এনেকৈ ধুনীয়াকৈ চিন দি লৈছো, যাতে গোটেইখিনি পিঠা সমান আকাৰৰ হয়, সাইজটো একেই হয়। আৰু এতিয়া চিৰিছত অলপ ভৰাই লম। আৰু এই চিৰিছবিলাকত কোনো ধৰণৰ মেডিচিন পৰা নাই। আৰু মই ধুনীয়াকৈ ধুইও লৈছো গৰম পানীৰে। আৰু এতিয়া এখন এখনকৈ বনাই যাম। আৰু এই পিঠাটো বনায়ো বহুত ভাল লাগে। দেখাটো যেনেকুৱা ধুনীয়া, বনায়ো বহুত ভাল লাগে, আৰু খাইতো টেষ্টি আছেই। আৰু আমাৰ ঈদৰ সময়ত এই পিঠাটো খুব চলে। গাঁও অঞ্চলততো এতিয়াও বহুত বনায় এই পিঠাটো। আজিকালি মানুহে অলপ কমেই বনায়, কিন্তু কিনা পিঠাটোতকৈ এই পিঠাটো বহুত টেষ্টি। কিনাটোত নিমখ অলপ বেছি দিয়া থাকে, খাই ইমান ভাল নালাগে। বহুতে ভাবে মিক্সিত গুড়ি কৰি ল'লে এই পিঠাটো আমি বনাব নোৱাৰি, কিন্তু এইটো এটা ভুল ধাৰণা। মিক্সিত গুড়ি কৰি ল'লেও কিন্তু আমি খুব ধুনীয়াকৈ বনাব পাৰি এই পিঠাটো। আৰু এনেকৈ এখনৰ পিছত এখন বনাই গৈ আছো। আৰু এই পিঠাটো বনালে মোৰ বহুত ভাল লাগে। গিলাচেৰে চিন্দি লোৱাৰ কাৰণে গোটেইখিনি পিঠা সমান আকাৰৰ হৈ আছে। এয়া বনোৱাৰ পিছতে চাওকচোন কিমান ধুনীয়া লাগে চাই। আৰু এনেকৈ ডিজাইনটো আমি বেলেগকৈ দিব পাৰো। এইটো 3কোণীয়াকৈ ডিজাইনটো দিছো। আৰু চিৰিছেৰে এনেকৈ চিনটো দি ল'লে মানে ধুনীয়া হয়। আৰু এই পাতটোত মই গোটেইখিনি পিঠা এইটো ডিজাইনেৰে বনাম। এইটো পাততো হৈ গৈছে, গোটেইখিনি একে সাইজত হৈছে। আৰু এনেকৈ এটাৰ পিছত এটা বনাই গৈ আছো।
আৰু এইটো তিৰংগা কালাৰ হৈছে কাৰণে ছোৱালীজনীয়ে বহুত আনন্দ পাইছে। এয়া মোৰ চবখিনি পিঠা হৈ গ'ল। গোটেইখিনি পিঠা সমান আকাৰৰ হৈছে। আৰু এতিয়া ভাপ দিবলৈ চৌকাত বহাই দিছোঁ। তলতে খেৰ দি দিব লাগে, পানীও দিব লাগে, আকৌ খেৰো দিব লাগে আৰু তাৰ ওপৰতে এনেকৈ বহাই দিব লাগে পিঠাটো আৰু ঢাকনিখনেৰে ঢাকি দিব লাগে। আৰু মোৰ পিঠা বনোৱা হৈ গ'ল, ভাপ দিয়াও হৈ গ'ল। আৰু এতিয়া এইখিনি ৰ'দত দি শুকাই 6 মাহ বছৰলৈকে আমি খাব পাৰোঁ, একোৱেই নহয়। ৰ'দত শুকোৱাৰ পিছতে তেলত ভাজিলে খুব ধুনীয়া মচমচীয়া হয়। এই পিঠাৰ ৰেচিপিটো যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।